हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल কি খবৰ আপোনালোক আশা কৰোঁ সকলোৱে ভাল বৰ্তমান মোৰো ভালে চলি আছে যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ ভাল হওক আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্টিং কৰিছোঁ এতিয়া লৈছোঁ চাহপাত ছিঙিবলৈ লৈছোঁ আপোনালোক বলকচোন চাহপাত কেনেকৈ ছিঙে দেখুৱাওঁ অলপমান মৰিগাঁও পৰা আহি আমি চাহপাত ছিঙিব আৰম্ভ কৰিছোঁ বৰপথাৰত দেখিছে চাহপাতৰ বাগান কেনে সুন্দৰ লাগিছে আৰু আমি ছিঙিবৰ কাৰণে বৰ্তমান বহু দূৰৰ পৰা আহি মৰিগাঁও টাউনৰ পৰা আহি ইয়াত চাহপাত ছিঙিব ট্ৰেইনিং আৰম্ভ কৰিছোঁ ইয়াত দেখিছে চাহপাত লাহে লাহে আৰম্ভ কৰি যাওঁ ফাইনেলি আপোনালোকে দেখা পালে মহাই চাহপাত ছিঙি আছে এতিয়া ময়ো অলপমান ছিঙি লওঁ বলকচোন ফাইনেলি আপোনালোকে চাই থাকক এতিয়া আমি কিমান স্পীডত কাটিব পাৰোঁ গাইছ আপোনালোকে দেখা পালে কিমান স্পীডত আমি চাহপাত ছিঙিলোঁ তো গাইছ পাত ছিঙি আমাৰো হৈ গ'ল কিমাননো ছিঙিলোঁ বলকচোন আপোনালোকক দেখুৱাওঁ তো গাইছ আপোনালোকে চাবলৈ পাইছে এয়া ইমানখিনি ছিঙিলোঁ আজি পাত ইমানখিনি পাত ছিঙিলোঁ তো গাইছ আমি ওলাই লৈছোঁ হাবিলে আজি আপোনালোকক এনেকুৱা এখন জংঘল দেখুৱাম যি কি জংঘলখনত বাঘ ওলাব পাৰে হাতী ওলাব পাৰে গৈ আছোঁ তেতিয়া আপোনালোককো দেখুৱাম ব'লক তেতিয়াহ'লে গৈ থাকোঁ এইয়া তো গাইছ আহি পালোহি এখন চাহপাত বাগান আপোনালোককো দেখাওঁ চাওকচোন কি সুন্দৰ লাগিছে বাগানৰ মাজে মাজে আমি গৈ ভয়ানক জংঘলখন ওলামগৈ যিখন জংঘল মানে কি চাহপাতৰ বাগানৰ মাজে গৈ সেই ভয়ানক জংঘলখনলৈ আমি সকলো আহি আছোঁ কি সুন্দৰ লাগিছে চাহপাতৰ মাজে মাজে মহা Hotel kopinya mau? Kali dikit, kayak apa kan? Hotel dikit besar deh. Ternyata. Kalau hotel sama rasa tuh besar di. সুন্দৰকৈ আৰু যিটো এতিয়া পথেৰে যাম এই পথটো দেখুৱাই দিয়া হ'ব আপোনালোকক এই জংঘললৈ যিটো ৰাস্তা যাত্ৰা কৰে চাহ বাগানৰ মাজেদি আমি সেই ৰাস্তাটোলৈ আৰম্ভ কৰোঁ এতিয়া আহকচোন বাৰু গাইছ বাগানখন চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাই দিব বলক তেতিয়াহ'লে আৰু ভিতৰলৈ সোমাই যাওঁ এই আগে আগে আমাৰ মহাতি হাতত দাহ বলক সোমাইছোঁ যিখন ভয়ানক জংঘল য'ত দুজন তিনিজন মানুহ অকলে সোমাবও অলপ ভয় লাগে আহোঁচোন কি দেখা পাওঁ আমি ইয়াত গাইছ আহি আমি পাই গ'লোঁ এখন কাঠনি চাওকচোন ইয়াক কিমান বৃহৎ ডাঙৰ কাঠনি
এইখন এইখন ইমান ডাঙৰ বাহনী জাতি বাঁহৰ ইয়াত মানে দিনটো চাই শেষ কৰিব নোৱাৰা এখন বহুত ডাঙৰ বাগান বাঁহৰ ইয়াৰ পিছত আমি যাম এখন ভয়ানক লবৰ বাগানৰ মাজত আপোনালোকক দেখুৱাই আছো চাই থাকক কেনে লাগে বহুত ভয়ানক জংঘল মাজে মাজে অকণমান চাইডে চাইডে দেখাই দিবা বাগান যাত্ৰা কৰিছোঁ যদিও আচল বাগানখনলৈ আমি আহি পোৱা নাই আহি আছোঁ আমি খুব সুন্দৰকৈ আচল বাগানখন আপোনালোকক ভয়ানক বাগানখন দেখুৱাবলৈ আহি আছোঁ তো গাইজ আহি পালোহি এখন ডাঙৰ ৰবৰ বাগান ব'লকচোন তেতিয়া দেখুৱাওঁ অলপমান আপোনালোকক ৰবৰ বাগানখন এখন ৰবৰ বাগান চাওকচোন কি ডাঙৰ ৰবৰ বাগান এখন চাৰিওফালে ৰবৰ অকল ৰবৰ গছ আমাৰ মহাতি হাই কি সুন্দৰ বাগানৰ মই এখন বাগানতে মই সদায় আহি ফটো কপি মাৰিম মোৰ কেনে মানে ডাঙৰ বাগান চাওক আচলতে এইখন বাগান লবৰ বাগানে নহয় ই প্ৰকৃতি আন এটা ৰূপ গতিকে চাই ভাল লাগে আৰু আহি ভাল লাগে ইয়াত আহিলে অলপ নিজকে মনটো সান্তনা হয় গতিকে বাৰে বাৰে লবৰ বাগানত আহি গছবোৰকে আহি চাওঁ আহক আপোনালোককো দেখুৱাইছোঁ চাওক কেনে লাগে তলত কমেণ্ট এটা কৰি জনাই দিব সুন্দৰ যদিও নিজৰ নহয় বাগানখন লোকৰ হ'লেও দেখি বহুত ভাল লাগে চাওকচোন কি ধুনীয়া ধুনীয়া গছ তলটো কি চাফ চিকুণে আছে চাওক এয়া খৰি অভাৱ নাই খৰি কিনে খৰি ধুনীয়া খৰি পৰি আছে এইবিলাক কিমান খৰি দেখিছেনে তলত এয়া খৰি পৰি আছে খৰি অভাৱ নাই ইমান খৰি আমি খুব খৰি বিচাৰিছোঁ এইবোৰ খৰি হৈ আছে যোন দেখি নাযাওঁ কেৱল খৰি আৰু খৰি ৰবৰ কটাটো আপোনালোকক দেখুৱাব পৰা নাই তথাপিও আপোনালোকক গছখিনিকে দেখুৱাইছোঁ চাওকচোন ৰবৰ এঠাবোৰ এনেধৰণে খুব সুন্দৰকৈ কাটি দিয়াৰ পিছত ইয়াই দি আহি খুব সুন্দৰকৈ এনেহেন বাতি এটাত পৰে আৰু সেই ৰবৰটোৱে বিভিন্ন বস্তুবিলাক টিউব টায়াৰ তৈয়াৰ কৰে তো গাইজ হাবিলে আহিছোঁ যেতিয়া খৰি দুডাল মান লৈ যাওঁ হাততে নে কি কয় মায়ো মনটোতে ভাল পাব ভাত বনায়ো ভাল পাব নে কি কয় চাওকচোন তেতিয়াহ'লে মিনিটতে আমি কিমান খৰি গোটাই ল'লোঁ মহায়ে মই চাওকচোন এয়া চাওক 2 মিনিটতে ইমানখিনি আমি গোটাই ল'লোঁ খৰি এতিয়া ঘৰলৈ বুলি বান্ধি লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইজ এইখিনিতে আপোনালোকক প্ৰশ্ন কৰোঁ আপোনালোকৰ ঘৰত গেছত ভাত বনায় নে খৰিত ভাত বনায় কমেণ্ট এটা কৰি জনাই দিব তো গাইজ আমাৰো হৈ গ'ল খৰি চৰি বান্ধি এয়া চাওকচোন মহাই লৈছে এইয়া কিবা সোমাই গ'ল নেকি কি কয় হ'ল বাগৰিহে যাব খোজে দেখোন
পাৰিবনে নোৱাৰে কপৰে যাব লাগিব এনেকৈ এয়া মহাক উঠাই দিলোঁ তেতিয়াহ'লে ঘৰলৈ বুলি ব'লক তো গাইছ আহি আছোঁ ঘৰলৈ বুলি এয়া চাওকচোন কি জংঘলৰ মাজে মাজে সৰু সৰু বাট চাওক এয়া আগে আগে মহা পিছে পিছে মই এয়া মহাতি চাওক কেনে লাগিছে মজা নে মজা মানে জংঘলৰ কথাটো মজাটো থাকেই আৰু লগতে বাঘ ভালুকৰ ভয় কি ক'ব আৰু উঠিব তো গাইছ লাহে লাহে ঘৰলৈ বুলি আহি আছোঁ এয়া চাওকচোন হাবিৰ মাজৰ পৰা লাহে লাহে মুকলি পাইছোঁহি আৰু এয়া আগে আগে মহাতি গৈ আছে বাগানৰ মাজে মাজে এয়া ব'লক তেতিয়া লাহে লাহে ঘৰলৈ বুলি গৈ থাকোঁ নে কি কয় ব'লক তো ফাইনেলি গাইছ ঘৰ আহি পাই গ'লোঁ এয়া চাওকচোন এয়া খৰি চৰি নমাই ল'লোঁ তো মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট এটা কৰি দিব আৰু বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় হিন্দ